নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাব ওলাইছোঁ গুৱাহাটীত থকা শংকৰদেৱ কলাক্ষেত্ৰৰ এটি প্ৰেক্ষাগৃহত। তাত লভিতা, যিখন নাটক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰিছিল, তেওঁৰ কালজয়ী নাটক লভিতা এই প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ গৈছিল ডিচেম্বৰ মাহত। তাৰে কিছুমান ৰেকৰ্ডিং আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। তাৰ বিষয়ে একো গমেই নোপোৱা হ'ল। সংসাৰত কি হৈছে তাৰ বিষয়ে কোনো খবৰেই নাই। हिंदुस्तानी सिपाही भाइयों, आज आप लोगों के सामने मैं एक बात पेश करना चाहता हूँ। आप लोग यहाँ पे कैदी बनकर आए। एक रोज मैं भी कैद होता है, लेकिन आज नेताजी की कृपा से एक नई रोशनी का संधान पाकर हमारे हिंदुस्तान को आजाद करने के लिए एक नए रास्ते में जाते हैं। इसी रास्ते में जाने के लिए मैं अपने हिंदुस्तानी भाइयों को भी आजाद करने के लिए यहाँ पे हाजिर हुआ। भाइयों, आप लोग मेरी बात समझते हैं? हिंदुस्तानी बोली हम लोग बहुत ही जोड़े की समझते हैं। इस रेजिमेंट में बाकी लोगों को आपका भाषा पूरा समझने में मुश्किल। अच्छा, तो ये रेजिमेंट कौन सा भाषा बोलती है? ये रेजिमेंट आसाम राइफल्स की। तो लोग असमिया भाषा बोलते हैं, हिंदुस्तानी बोली थोड़े थोड़े ही समझते हैं। देखिए, अभी आप लोगों को बात समझाने के लिए आप ही के देश के लेफ्टिनेंट बरवा साहब आएंगे। मेरी अर्थ है कि आप लोग उनकी बात सुनकर हमारी आजाद हिंद फौज तथा नेताजी की मदद करके हमारे सोनिक हिंदुस्तान को आजाद करने के लिए तैयार हो जाएंगे। बरवा साहब, ये लोग आसाम के रहने वाले हैं, हिंदुस्तानी बोली ये लोग को समझ में नहीं आता, इसलिए मैं आपको बुलाया। आप आजाद हिंद फौज के बारे में ये लोग को सब समझा दीजिए। আপুনি পৰহি সন্ধিয়া গোলাঘাটৰ পৰা নতুনকৈ ট্ৰেইনিং পোৱা নাৰ্ছ দহজনীৰ আগতে এইখিনি পালোঁ। কিন্তু ইয়াত যে অৱস্থা এনেকুৱা আমাৰ গমতে নাছিল। অভিবাজী আৰু আমি ৰাখিব পাৰিম তাৰ আশা আমি দেখা নাই। কালি ৰাতি ইভাকুৱেশ্যনৰ অৰ্ডাৰ ওলাল। আমি একৰকম জাপানী ঘেৰাওতে পৰিছোঁ। দেশত আহি আমি জাপানী হাততে কৰিবলগীয়া হ'ল। আমাৰ ডাক্তৰ আৰু নাৰ্ছবোৰকতো শেষলৈকে ইভাকুৱেট কৰিবলৈ নিদিয়ে। তোমার আছো যদি যায় তাহাতক চাব কোনে?
का पुलिस हमने भी ब्रिटिश का सिपाही अरे स्वामी का साथ में थोड़ा थोड़ा कुछ करेगा अरे तुमको तो हम लोगों को मदद करनी चाहिए मदद हाँ मदद को तेरा मदद चाहिए हाँ मैं पुलिस हुआ हूँ जनरल को अत्याचार से और हमारे बहन को बचाने के लिए पुलिस हुआ हूँ हाँ वकील का बचाव बैंक का पुलिस हुआ हूँ लेकिन जनरल को जुल्म करने के लिए नहीं आदमियों को अपना खून देकर अपना जान देकर बचाने के लिए हरामजादा इंसान पुलिस को हरा গান্ধীয়েও সিহঁতক আমাৰ দেশ এৰি যাবলৈহে কৈছে আমাৰ মানুহক লোকৰ তলতীয়া বহুতীয়া গোলাম হৈ নাথাকি নিজে নিজে স্বৰাজ কৰিবলৈহে কৈছে হয়তো ৰজা বিৰুদ্ধে অটপালি কৰিছে মহাৰাণী এনে অময়াত থাকে এইবোৰ গোটাই দিলাইছে তপত ভাতত খুৱাই খাই বুইছা গাঁওবুঢ়া এনেহেন মহাৰাণী ৰাজ্য লাগ বুলিলে ধান লাগ বুলিলে চাউল এই নিমখ এই তেল এই জাহাজ এই ৰেল এই টেলিগ্ৰাম মহাৰাণী ৰাজ্যত কোনোবাই কাৰোবাৰ ছুটি এটা ওলাব পাৰেনে টিপা এটা মাৰিলে 40 টকা ইহঁতে দেখা নাই 10 মাৰিলে ডাকঘৰ 5 মাৰিলে কানি দোকান মহাৰাণী এনে অময় শেষত থাকি এই ভলণ্টিয়াৰ মাফত ভালকৈ কাম বিচাৰে অময়াকো সেই তোমাৰ দৰে গাঁওবুঢ়া কেইটামান আছাতো অময়াকো ৰাইজখনৰ কি বিলৈ খাজানাৰ হিচাপ চেপা খাই জোল হ'ল কানি বৰ বিষ খাই খাই ৰাইজৰ কাহি বাতি নোহোৱা হ'ল কাপলাই কাপোৰ ভঁৰালত নাই ধান আখৰ এটা চিনি নাপায় যোৱাচোন চাহাবতৰ দেশলৈ কেনেকৈ আছে চাই আহাতো এবাৰ এনেকুৱা ছোৱালী ৰজাৰ বিৰুদ্ধে হ'লে কিন্তু কথা ভাল নহয় দেই সেইকাৰণে বাপেটো ঘুমা কৰি মৰি এতিয়া ঘৰে ঘৰে ফুৰিবলগীয়া হৈছে এনেকুৱা মানুহৰ এনে হয়ে তাৰ বাহিৰে তোমাৰ দৰে মানুহৰ মুখত আন কি কথা ওলাব হা সেই ইংৰাজ ৰজাই যিদৰে ৰাইজক ঘাঁহি মুহি খাইছে সেইদৰে ইংৰাজ আমোলাৰ গাঁও ঘূৰা হৈ তোমালোকেও ৰাইজক ঘাঁহি মুহি খাইছা কৃষ্ণ দেখিছে মই এতিয়া ৰজাক মাৰি কোৱা হ'ল ছোৱালী তোৰ বাপৰ আনি খাইছে নেকি খাইছাতো সেইবাৰ আমাৰ খাজানা দিব নোৱাৰাত মাটি দুখৰ নিলাম যাওঁতে কিয় 200 টকীয়া মাটি কিডৰা তুমিয়ে 17 টকাত ৰাখি থোৱা নাইনে সেইদিনা বগাৰামৰ গাখীৰতী গৰুজনী 4 টকা খাজানা নিলামতি মৌজাদাৰে ৰাখি থোৱা নাইনে
মণিপুরে যাও আমি মণিপুরে যাও একথা মাতি মই বুজি পাওঁ একথা মাতি মই বুজি পাওঁ এমুঠি পেকৰ ভাত এখনি কাপোৰ গাত এমুঠি পেকৰ ভাত এখনি কাপোৰ গাত আজি কিয় তাকো নাপাওঁ আজি কিয় তাকো নাপাওঁ এই মাটি মোৰ অধিকাৰ মোৰ ভাত মোৰ কাপোৰ মোৰ দেখা যি মই নিজে ৰখা এই মাটি মোৰ অধিকাৰ মোৰ ভাত মোৰ কাপোৰ মোৰ দেখা যি মই নিজে ৰখা কালৰ
যিদৰে আঞ্জা তৰকাৰী ৰান্ধি খাওঁ সেইদৰে ৰান্ধি দিলে আপোনালোকে দেখোন জুতিয়ে নাপায়। আপোনালোক পাৰে নমলোৱা জুতি খোৱা মানুহ, সেই দেখিহে পাৰে নমলোৱা। আঞ্জা এখন ৰান্ধিব নাজানে, বাল্টি থাকিবলৈ আহিছ, বাল্টিৰ দৰে কথা কবি চুপ কৰি ভাবৰি। মোৰ কথা মতিলে মইনো কি বৰ কথা মাতিলো আৰু মই ইয়ালৈ বাল্টিত থাকিবলৈ অহা নাই। মোক ইয়াত উপযাত্ৰী আশ্ৰয় দি বুলি কোৱাতহে মই আহিছোঁ। বাল্টিত থাকিবলৈ অহা নাই। মই ৰজাজী আইতক দান বিলাকৈ খৰচাকত বিৰাট কৰি পাতিবলৈ আহিছে। আই মই ইয়াত থকাত যদি অসৎ দুখ পাইছে কৈ দিলে যাম কোৱা নহয়। মৰিবলৈ কিবা ঠাই নোহোৱা হৈছেনে পৃথিৱীখনত? নোহোৱা হৈছেতো সেইকাৰণে বাগৰি 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 আহি এইখিনি পাইছহি। বৰ কথা ভাল নহয় নেই বা? কৃষ্ণ কৃষ্ণ বন্দীয়ে সেৱাহে জনাব আৰু ভৈৰৱ আহিছা। মোৰ আজি কেইদিনমানৰ পৰা বেজগাজ খাবলৈ বৰ মন গৈ আছিলে, আনিলা বৰ ভাল কৰিলা। লক্ষিতা গাঁওবুঢ়া বহিবলৈ কিন্তু এখন আনি দে। এইজনী সৌকিদিনা বোমা কৰি তাতে খোৱা ছোৱালীজনী নহয়নে? এৰাই দেশখনতনো কি হ'ব? ছোৱালী খেল হৈছে, খেলে খাবিছে, যাব লাগে বোমা পৰিব, মাৰি যাব। ঘৰত কোনোবা মুভি মানুহ আছেনে? ঘৰত কোনো নাই, মইহে আছো। বা তোমালোককে ভাড়া আছে। পিছে দেশৰ খবৰ বতৰা কিবা বুজ বতৰা দিছানে? শুনিছোতো এইবোৰ হোৱা দোৱা, পিছে কিবা হ'বগৈ জানো? কি হ'ব তাক এতিয়াও ক'ব নোৱাৰে। জাৰ্মানী এফালৰ পৰাই ফৰাচী দেশ ল'লে। বাটত আহোঁতে মিলিটাৰী পোছাক পিন্ধি গোলাপ চকাইলে অহা দেখিছিলো নহয়। দেখিছিলি যদি দেখিছিলি, পিছে মই কি কৰিব লাগে? পিছে হাতত কিবা বোলে ৰঙা তেলৰ বটলো আনিছো। আমাৰ বাইদেউলৈকে আনিছো।
যিটো আৰতি পাৱলি তেজৰে ইমান পৰে আপোনালোকে লোভিতা নাটকখনৰ কিছুমান দৃশ্য উপভোগ কৰিলে। এনেকৈ মই নাটক দেখুৱাই যাম মাজে মাজে, যিহেতু মই নাটকৰী মানুহ, অভিনয়ৰ লগত জড়িত থাকোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিলে নথৈ আনন্দিত হ'ম। এনেকৈ মই লগ পাই থাকিম। ধন্যবাদ।